ভিৱান আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালেই আছে, মোৰো বৰ্তমান ভালেই। আৰু আজি একদম সাজি কাচি আছোঁ আৰু আজি আমি যাম নগাঁও। আৰু এই ভিডিঅ'টো মোৰ বাবে বহুত স্মৃতি থাকি যাব, কিয়নো মই বহুত দিনৰ পিছত ক'ৰবালৈ যাব ওলাইছোঁ। লাষ্ট মাৰ ঘৰলৈ গৈছিলোঁ, প্ৰায় 6-7 মাহ মানেই হ'ল। তাৰপিছত আৰু ক'তোৱে যোৱা হোৱা নাই। আৰু গুণগুণৰ বাবে বিশেষ স্মৃতি হ'ব, কিয়নো তাই প্ৰথম এবাৰ নগাঁও যাব আৰু লং জাৰ্ণি হ'ব তাইৰ বাবে। এইটোৱে প্ৰথম। তাইৰ জন্মৰ পিছত ক'তো যোৱাই হোৱা নাছিলে। তাইৰ জন্মৰ পিছতে লকডাউন হৈছিল। তাৰপিছত আকৌ হিমুৰ স্কুল, বিভিন্ন কাৰণত ক'তো যোৱাই নহয়। আৰু তাই আজি প্ৰথম ইমান দূৰ বাছেৰে যাব। এনেই আমি মাৰ ঘৰলৈ যেতিয়া গৈছিলোঁ আমি ট্ৰেইনতে যাওঁ, সেইফালে ট্ৰেইনৰ সুবিধা আছে, কিন্তু আজি বাছেৰে যাম। গতিকে আপোনালোককো দেখুৱাম স্মৃতি হিচাপে। আজি জাৰ্ণিটো স্মৃতি হিচাপে ৰাখি থ'ব বিচাৰিছোঁ। আৰু সিহঁত যিহেতু মিষ্টাৰৰ ভাইটি থাকে নগাঁৱত, আৰু সিহঁত তাত থকাৰ পৰা ধৰি আমি এবাৰো যোৱা হোৱা নাই, এবাৰেই প্ৰথম যাম। গতিকে চাই থাকিব ভিডিঅ'টো। এতিয়া ৰাতিপুৱা প্ৰায় 11 মানেই বাজিব হ'ল, আৰু সোনকালে ওলাম বুলি ভাবিছিলোঁ, কিন্তু ওলাব নোৱাৰিলোঁ, যিহেতু ল'ৰা ছোৱালী থাকিলে দেৰিয়ে হৈ যায়গৈ। গুণগুণ এফালে চোৱা, হাই কৰি দিয়া। আৰু এইটো হিমুৰ ৰাতিপুৱাৰ পৰা উৎপাত। মই কৈছোঁ নাযাওঁ, সি নামানে, যাবই লাগিব। তাৰ মানে ৰাতিপুৱাৰ পৰা কান্দি আছে, সি যাবলৈ উৎপাত কৰি আছে। ইফালে খুৰাকহঁতে লগাই আছে আহিবলৈ, তালৈ যাবলৈ মানে লগাই আছে তাক, তুমি গুচি আহিবা, কাপোৰ ভৰোৱা। আৰু তাৰ মানে উৎপাত যাবলৈ। আমি ৰেডি হৈ আছোঁ। আৰু কৈ দিয়া আকৌ, দেউতা ওলাই আছে। আপোনালোক সকলোকে শাৰদীয় দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ। ছোৱালী শুই আছেনে? এইটো চোৱা, এইটো আমি ক'লৈ আহিছোঁ আজি? ক'লৈ আহিছোঁ?
আমি ফাইনেলি আহি পাই গ'লোহি আৰু 5:30মান বজাত পালোহি। বাটত বেছি ৰাস্তাত বেছি ভিডিঅ' কৰা নহ'লে, গুণগুণে অলপ আমনি কৰিলে, বমিও কৰিলে তাই দুবাৰমান। তাইৰ এবাৰেই প্ৰথম এনেকৈ তাইক গাড়ীত দূৰণিলৈ লৈ অহা হৈছে। আৰু গুণগুণ গান গাইছা? তাই এতিয়াহে অলপ ভাল লাগিছে। আৰু ৰাতিৰ বাবে এয়া খানা, মাছ, এফালে বনাই আছে মাংস, খাহী মাংস, আৰু এইফালে কি মাছ ফ্ৰাই কৰি আছে। আজি বহুত দিনৰ মূৰত বেলেগে ৰন্ধা খাম। আৰু মোৰ আজি ভিডিঅ'টো ইমানেই আছিলে। আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট কৰিব, আৰু ইয়াৰ পিছৰ ভিডিঅ' ইয়াৰ পৰাই পাই থাকিব। তেনেহ'লে আজিলৈ বাই বাই। আকৌ লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই।